ভাই আহিছে বহুত ভাল লাগিছে মই ভাইৰ কাৰণে ওয়েট কৰি আছিলো ৰাতিপুৱাৰ পৰা ভাইয়ে মোক ইন্ডিয়াৰ জোকাৰ বুলি কৈ আছে হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল বন্ধুসকল আজি এনেকুৱা এজন মানে জনপ্ৰিয় ইউটিউবাৰৰ লগত লগ কৰিবলৈ গৈ আছো আপোনালোকক মানে দেখাবলৈ গৈ আছো আপোনালোকে চাব আপোনালোকে চালে গম পাব আমি কাক লগ কৰিবলৈ গৈ আছো আমি এতিয়া লামডিং যাম ইতিমধ্যে এতিয়া মানে আমাৰ ঘৰৰ পৰা ওলাই গৈছো আৰু লগে যাব জাবেদ নীলবাগানৰ ল'ৰা জাবেদো আপোনাৰ এই নীলবাগান আছে এতিয়া থিয় হৈ পেলাই আছে আপোনালোকে গলে দেখিবলৈ পাব আৰু এতিয়া আমি গৈ আছো এতিয়া নীলবাগান যাম অকমান শ্বপিং কৰিম তেখেতৰ মনাৰ কাৰণে আৰু সেইটো কাৰণে আপোনালোকে চাব এতিয়া গৈ পেলাই কিবা এটা শ্বপিং কৰিম কৰি পেলাই আৰু সিধা লামডিং লৈ গুচি যাম আপোনালোকে সম্পূৰ্ণ ভিডিঅটো চাব আৰু যদি আপোনালোকে ফেসবুক পেজত চাই আছে তেতিয়াহলে ফলো কৰিব আমাৰ ফেসবুক পেজৰ নাম হৈছে শাৰজান বাদশা ব্লগ আপোনালোকে চাব আৰু চালে গম পাব আমাৰ ফেসবুক পেজত আৰু ঠিক আছে বন্ধুসকল আৰু ভিডিঅটো চাই তেতিয়াহলে ভাল লাগিলে তেতিয়াহলে লাইক কৰিব আৰু এটা শেয়াৰ কৰি দিব তেতিয়াহলে আৰু ভিডিঅটো এতিয়া আৰম্ভ কৰো বেছি কথা নাপাতিব বন্ধুসকল চাওক জাবেদ বাইক লগ পাই গলো নীলবাগানৰ ল'ৰা জাবেদ লগ পাব নালাগে মই নীলবাগানৰ ল'ৰাই নীলবাগানতে থাকো তোমাকে পোৱা নাযায় ভাই তথাপিও ধুমকেতুৰ নিচিনা আজি জাবেদ বাই ক'ত গৈ আছো আজি এনেকুৱা বুম এখন জাগাত গৈ আছো আমাৰ মইনা ভাই এইটো মানে প্লান কৰিলে আজি এনেকে নহয় মইনা ভাই গেলামালৰ দোকানখন একেবাৰে মানে গেলামালৰ দোকানত তালা মাৰি আছে ওলাই গ'ল কৰিবলৈ আহিছে তেল গাড়ীত যেনে নিজৰ পেটত দিব লাগে গাড়ী পেটতো দিব লাগে তেল দিবতে আহিছো তেলখন অকমান ভৰাই লওঁ এই চাওক ফাইনেলি আৰু এখিনি লৈ লোৱা এইখিনি দেখুৱাই দিয়ক আৰু হয় হয় কিবা এটা লৈছে কিবা এটা মানে এই আছে আৰু তলত আছে ভাই তুমি কি আছে ইমান ধুনীয়া সেন্ট আহি আছে দেখোন ভাই সঁচা নে ভাই ফুল সিং লগাই দিলা নেকি তেনেকুৱা নহয় বন্ধুসকল আমি এটা কথা কওঁ আমি জাবেদ ভাই কেতিয়াবা টাইম পালে লগ পাওঁ আৰু ভিতৰ দোকানত থাকে এইটো আৰু আপোনালোকে গম পাব আৰু গম পায় সেইকাৰণে এইটো ধুমকেতুৰ নিচিনা হঠাৎ ওলাই যাব চিনিয়ে নাপায় আৰু বন্ধুসকল আপোনালোকে চালে গম পাব এতিয়া আমি ক'ত আহি গৈছো এই চাওক আমাৰ পিছৰ কেমেৰা বেকৰ কেমেৰাটো চাই লওক আমি ক'ত আছো এতিয়া ইয়াৰ পৰা শিলচৰ 247 কিলোমিটাৰ হাফলং 117 কিলোমিটাৰ আৰু মাইবং 72 কিলোমিটাৰ আমি এতিয়া আহি গৈছো নেশ্যনেল হাইৱে আৰু ইয়াৰ পৰা লামডিং বেছি দূৰ নহয় মাত্ৰ 2 কিলোমিটাৰ লামডিং আৰু ইয়াৰ পৰা এতিয়া আমি কিয় কোৱা নাই আমি কিয় আহিছো আমি লামডিং আপোনালোকক এতিয়া কওঁ এই চাওক সিহঁত মানে ইয়াত থিয় হৈ আছে আৰু আমি এইটো দৃশ্য দেখি পেলাই আপোনালোকে দেখুৱাবৰ কাৰণে ইয়াত থিয় হৈ গৈছোঁ আৰু আমি লামডিং গৈ আছোঁ আমাৰ জনপ্ৰিয় মানে এজন ইউটিউবাৰ আৰু আপোনালোকে চিনি পায় ৰিপন দাক লগ কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ পৰা 2 কিলোমিটাৰ আছে ৰিপন দা আমি আহি আছোঁ 2 কিলোমিটাৰ আছে বেছি দূৰ নহয় তেতিয়াহ'লে আৰু বলক আৰু ৰিপন দাক লগ কৰি পেলাই আপোনাক বাকীখিনি ঠাই দেখুৱাই দিওঁ ইয়াৰ পৰা আৰু যাওঁগৈ ইয়াত আপোনালোকে দৃশ্যটো চাই লওক ইমান ধুনীয়া এটা দৃশ্য এই চাওক চাইছে আপুনি তেতিয়াহ'লে বলক আৰু এতিয়া যাওক সিহঁতে মানে ফটো মাৰিবলৈ ইয়াত থিয় হৈ গৈছে আৰু ফটো মাৰি আছে চব বন্ধুসকল লামডিং আহি পাই গ'লো ফাইনেলি আমি লামডিঙত আছো এতিয়া ফাইনেলি এতিয়া এই চাওক টোটা বোটা मुन्ना भाई नहीं अभी यहाँ से कुछ साइड जाओ इधर से जाइएगा तो सामने जाके अच्छा हो जाइए
ठीक है ৰিপুনদাক লগ কৰিবলৈ আহিছো চাওক ইমান ঘূৰি ঘূৰি আহিছো নহ'ব হ'ব নালাগে ভাই ইয়াত ৰাখি দিওঁ ভিতৰত নিনিয়া নাই নাই নালাগে ভাই আৰু বন্ধুসকল ফাইনেলি চাব পাৰে আমি আহি গৈছো ৰিপুনদাৰ ঘৰত এই চাওক এতিয়া ৰিপুনদাৰ ঘৰত কুকুৰ এটা আছে কি মইনা নাম কি তেতিয়াহ'লে আহক বলক আৰু ৰিপুনদাৰ ঘৰত এনে ভয় লাগে ৰিপুনদাৰ ঘৰত আহিছো ৰিপুনদা চাওক ৰিপুনদা বহি আছে হেল্ল' কি খবৰ ভালে আপোনাৰ কি খবৰ ভাই আহিছে বহুত ভাল লাগিছে মই ভাইৰ কাৰণে ৱেইট কৰি আছিলো ৰাতিপুৱাৰ পৰা এতিয়া আহি গৈছো আৰু ফাইনেলি আহি পাই গলো ৰিপুনদাক আৰু পূজা মেডাম ক'ত আছে 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 ন আছে পূজা মেডাম অলপ পিছত আহি যাব বেবিৰ লগত আছে অলপ পিছত আহি আছে আৰু ইয়াত আহিছো ভাইৰ স্মাইল পিছত কি কিউট হয় কোনোবা যদি চিংগল মানুহ আছে ভাই মেছেজ কৰক আৰু যদি ভাইৰ কোনোবা বেলেগ আছে তেনেহ'লে এই বেলেগ বিচাৰি আছে নাই অলৰেডি বুকিং থাকা বুলি ক'ব বিচৰা নাই মানে চান্সত আছে মানে তেনেকে আৰু বহুত ফানি হয় আৰু তেনে আৰু ভাইয়ে মোক ইনডাইৰেক্টলি জোকাৰ বুলি কৈ আছে তেনেকে নহয় আপোনালোকে ভাবি আছে ভাইয়ে এনেকে মানে বহুত ভাল লাগে আৰু ভাইৰ মানে যিমানখিনি ব্লগ আছিলে আমি চবখিনি চাইছো আৰু এতিয়া আহিছো আমি লাভলিঙত আহিছো বাপৰে বাপ বহুত আৰু ইমানখিনি ঘূৰি পেলাই আহিছো মানে কি ক'ম মানে কিন্তু finally আহি ইমান পাই গ'লো। কষ্ট কৰি লামডিং নহয় একেবাৰে মাটিৰ তলতো যদি থাকিলেও হয় ইয়াতে লামডিং গাই মানে ভাই ইনডাইৰেক্টলি মোক মুৰ্দা বুলি ক'ব খুজি আছে মুৰ্দা বুলি ক'ব খুজি আছে মাটিৰ তলত থাকিলে সিহঁত বহি আছে ইয়াতে দাদা মোৰটা আমাৰ ভাই বিচাৰি ওলালো নাই গম পাইছো এনেই যোগ কৰিছে আৰু এটা বিৰাট ভাল লাগিছে ভাইহঁত আজি আমাৰ ইয়াতে আহিছে বহুত কষ্ট হৈছে তথাপিও নাই কষ্ট নহয় তেনেকুৱা কষ্ট নহয় এইখিনি ইমান ডাঙৰ কথা যে নহয় মৰম মোক দিছে তাৰ কাৰণে বহুত আৰু ধন্যবাদ তোমালোক চবকে ৰেণুৰ ওপৰতে এনেকে খুলি দিম সেইটো আমি অহাৰ সময়ত ভাবি আছো যে আমি আৰু এখন নেনো ল'ম লৈ পেলাই ওপৰটো কাটি দিম ৰুফটপটো কাটি দিম আপুনি ৰুক্মিণী নগৰৰ পৰা যদি এয়া আপোনাৰ ধৰি লওক জুই ৰোডত আহে তেতিয়া চাৰিজন মানুহ ঢালিব লাগিব আৰু ছাতি ৰাখি দিম চাৰিটা যেতিয়া যদি বৰষুণ আহে চবে ছাতি গ'লে বহি যাম গাড়ীৰ ভিতৰত তাকে দাদা আমাৰ ইয়াতে মানুহ এজনে বনাইছিলে কাৰ এখন কাটি মই ভিডিঅ' এটা দেখো আপোনাক ডাইৰেক্ট BMW বনাই দিলে তেনেকে নেপালে ক'ব দে সঁচাই কৈ আছো সঁচাকে আছে আপোনাৰ ফালে আৰু বেছি নেনো আছে গুৱাহাটী ফালে আমাৰ যিখিনি নেনো চব নেনো বহুত মেইনটেনেন্সত বহুত পইচা যায় সেইকাৰণে নাই এইটো মজা ফ'ৰ হুইলাৰৰ মজা বেলেগ আৰু দুচকীয়াৰ মজা বেলেগ দুইটাৰে মজা ল'ব লাগে হয়, হয়। মানে ভাই ইনডাইৰেক্টলি কৈছে যে ঘৰ বালি বাহাৰ বালি চবৰে মজা তেনেকুৱা নহয় তেনেকুৱা নহয় মানুহে শুনিলে আমাক পিটিব কাৰণ ৰিপুন ভাই এতিয়া কৈ আছে আপোনালোকে ভিডিঅ' চাই পেলাই পিছত আমাক পিটিব আপোনালোকে যদি চাই নীলবাগান আমাৰ থিয় কৰি পেলাই আপোনালোকে ক'ব বোলে ৰিপুন ভাই কি কৈছে এইটো সঁচাই হ'ব নীলবাগান এবাৰ আহিব কিন্তু জাগাটো কোন তাতে বাগানটো কি পুৰা নীলা নেকি নীলা নাই ইয়াত ইতিহাস আছে গামোচাৰে অলপ দাদাক সম্বৰ্ধনা এটা দিম তো এতিয়া মই এখন ফুলাম গামোচাৰে আদৰণি জনাব শ্বাহজাহান বাদশ্বাহক ৰিকুৱেষ্ট কৰিছো আৰু এয়া দাদাক এখন ফুলাম এইটো আমাৰ তৰফৰ পৰা এটা স্মল গিফ্ট আৰু এটা পূজা বক জানবীৰ মাক পূজা বা আমাৰ ভা হয় বাক এখন ফুলাম গামোচা আদৰণি দিব মইনা তো মই গান গালে ন ইয়াৰ গোটেই ঘৰৰ যিখিনি মানুহ আছে সকলোৱে মানে কেতিয়াবা মানে অসমীয়া কয় কেতিয়াবা মানে হিন্দী কয় চলে আৰু অসুবিধা নাই After marriage, I'm SMS. right. তেনেকে আৰু পূজা মেডাম আমাৰ হুজাই ডিষ্ট্ৰিক্টৰ একে ডিষ্ট্ৰিক্টৰ হ'ল লামডিঙৰ আমাৰ একে ডিষ্ট্ৰিক্ট আমাৰ ঘৰৰ মানুহ আৰু ৰিপুন ভাই ঘৰৰ মানুহ তেনেকে বিয়া পিছত ক'ব বোলে আমাক বেলেগ কৰি দিলে নহয় আৰু
আপোনালোকক লগ কৰি পেলাই বহুত ভাল লাগিছে আমাৰো বহুত ভাল লাগিছে বহুত ভাল তুমি আহিছা লাগিছে, বহুত ভাল লাগিছে তেনেকে আমি বহুত দিনৰ পৰা ভাবি আছিলো যে আপোনালোকক লগ কৰিম এদিনাখন এই মইনা এদিনাখন লগ কৰিছিলে আৰু তেতিয়া আমি মানে মৰ্ণিং 6টা বজাত নে কেইটা বজাত সি আহিছিলে ৰাতিপুৱা তেতিয়া আমি ভাবিছিলো যে আমি লগ কৰিম সি তাৰ ষ্টৰি দেখিবলৈ গ'লে ক'লো আৰে তই লগ কৰিছ আমাক তো এটা ফোন কৰিব লাগিছিলে তেনেকে আৰু আজি তো লগ হৈ গ'ল আজি লগ ফাইনেলি লগ হৈ গ'ল বহুত ভাল লাগিছে আমাৰো বহুত ভাল লাগিছে মইতো ইয়াতে আছিলো দেখোন 25 বছৰ ধৰি ইয়াতে হয় নে মই লামডিং কলেজতে পঢ়া হয় গুৱাহাটী যোৱাতে 3 বছৰ মান হৈছে আচ্ছা আগতে আপোনালোকৰ ঘৰ ইয়াতে আছিল নেকি মোৰ ঘৰ এতিয়াও ইয়াতে আছে আনন্দপল্লী চাইডত আচ্ছা তাৰ মানে মোৰ দেউতা নেশ্যনেল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ টিচাৰ আছিলে চাবজেক্ট টিচাৰ এছামিছৰ তেতিয়া মই কিমান পিভিএমত ইয়াতে আছিলো এইটো মই ধৰিলাম মইতো বেলেগ আছিল পিভিএম মই ইয়াতে পঢ়িছো পৰমানন্দ বিদ্যা মন্দিৰ হয় আৰু মই ইয়াতে আছিলো তোমাৰ 25 ইয়াৰ্ছ মই ইয়াতে আছিলো বহুত ভাল লাগিছে কোনটো গাব লাগে কোৱা মই গাই দিম অসমীয়া অসমীয়া কোনটো গান কোৱা মই জুবিন গাই দাৰ দিম। যিকোনো যি ইচ্ছা মন যায় মোৰো মন যায় গান গাবলৈ কিন্তু আৱাজ দিয়া নাই ভাই ভগৱানে দাদা মায়াবিনী ৰাতিৰ বুকুত গান এটা আছে মায়াবিনী ৰাতিৰ বুকুতে দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোনত তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল মই আৰু নোৱাৰো এটা মন আৰু কাৰণ আমি গোৱা নাই কিয় আমি নাজানো এইটো ইমান কাৰণ, এইটো কাৰণ এনেকুৱা মই যদি এনেকুৱা গাঁৱত তেনেহ'লে জুবিন দাই আহি পেলাই মোক পাৰ্চনেলি মাৰিব মানে বেয়াকে নাই জুবিন নাই, দা নাই, ক'ত নোৱাৰো। আৰু ফাইনেলি ফাইনেলি কিবা এটা বহুত কোৱা। ভাল লাগিছে ভাই আমাৰ তাতে আহিছিলে আৰু ভাই আহি এনেকে লগ কৰি থাকিবা নেক্সট টাইম মোক কাৰণে চিংৰা আনিব বুলি ভাইয়ে প্ৰমিছ কৰিছে একেবাৰে নিশ্চয় আনিম আৰু বাই নেনো এখন লাগে মই নেনো এখন দি দিম নেনো এখন দিব মোক চলাব নহলে আমাৰ যিখন আছে আপোনালোকে দেখি এখন দি দিম নেনো এখন কিনি ল'ম আৰু তাৰপিছত পৰা ষ্টাৰ্ট কৰিম ৰাস্তাত ষ্টান ষ্টান একবাৰতে নেনো আৰু তুমি চিনি পালা আহিবা কিন্তু নেক্সট টাইম আকৌ ঘৰ চিনি পালো আৰু আপোনালোকে চিনি পাইছে আপোনাৰ তাত যাম। আপোনালোকে আহি যাব ঘৰত কেতিয়াবা আৰু এনে নাহিব এনে আহিলে আৰু ঠিক আছে বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাই চাওক স্মাইল কি ধুনীয়া হয় কোনোবা যদি আছে ভাইক মেছেজ কৰি দিব ঠিক আছে আজিৰ কাৰণে ইমানখিনি ভিডিঅ' কিবা কিবি কম আৰু টাইম বহুত হৈ গৈছে আৰু নাই, একো নাই, কেইবাদিন পিছত আৰু এবাৰ মানে লগ কৰিম বহুত টাইম কৰিম কেতিয়াবা গুৱাহাটী গ'লে মই আহি আছো এটা বিৰাট একদম গুৱাহাটীত লগ কৰিম আৰু তাৰপিছত মই একদম পুৰা বাইকৰ ট্ৰিপ এটা কৰিম তেতিয়া ভাইহঁতক লগ কৰিম একদম পুৰা 100% একদম পুৰা